तो 13 तक हम लोग पूरा शामिल करके 13 तक आया है, इसलिए हम लोग बहुत एक्साइटेड है, बहुत खुश है कि हम लोग रोज हर साल आ रहा है। हम लोग को पता होगा, हम लोग का भूटान का आदमी बहुत आ रहा है, इंडिया का आदमी के साथ हम लोग मिले जुले करके ऐसे करते करते आया है। कि उसका मेन रीज़न ये है, हम लोग का आदमी टू आदमी, पीपल टू पीपल कांटेक्ट होकर हम लोग का दोस्ती बहुत बढ़ जाएगा, बहुत अच्छा से अंडरस्टैंडिंग होगा सबका। इसलिए हम लोग बहुत शामिल, हम लोग पार्टिसिपेट कर रहे हैं। तो भूटान का आदमी भी हम लोग बहुत आया है, बहुत मेहमानों लेके आया। हम लोग का लामा, बड़ा लामा से लेके डिप्टी डीसी भी है, एसपी है, हम लोग का तरफ से सब बड़ा बड़ा आदमी हम कल्चरल प्रोग्राम भी लेके आया है। तो हम लोग बहुत खुश है, एक्साइटेड है। आज एक दिन हम लोग इधर हम लोग रहेगा, तो एंजॉय करके। तो वी आर लुकिंग फॉरवर्ड। तो क्या क्या है, अभी पहला गेस्ट रहेगा कि नया है कुछ है, तो पहले भी आया है हम लोग, तो हम लोग अभी देख के एंजॉय करेगा। मेले का मोटो क्या है? ऐसे मोटो हम बोल दिए अभी से। तो हम लोग का एक एक करके मिल के, एक एक आदमी को आदमी मिल के, पीपल टू कांटेक्ट होकर हम लोग का फ्रेंडशिप बहुत बढ़ाने का मोटो है, रीजन ये है। हम लोग कभी भी इंडिविजुअल फ्रेंडशिप मेला लगा है, हम लोग का मोटो ये है। तो एक एक हम लोग का आदमी फ्रेंडशिप बढ़ेगा, एक एक समझेगा, एक एक अंडरस्टैंड होगा, डीप अंडरस्टैंड कि कैसे जी रहा है, हम लोग का कैसे कल्चर, कैसे आप लोग का कैसे, सब अंडरस्टैंड करने के लिए मोटो ये है। ये करके हम लोग का आदमी एक करके जीने का। हम लोग इधर बॉर्डर में रहते हैं, हम लोग सब हम लोग थोड़ा अलग नहीं रहे हैं ना, तो हम लोग भी आप लोग का साथ, आप लोग भी हम लोग का साथ, ऐसे अच्छा से टू लिव इन पीस इन यूनाइटी, ये है मोटो। मेला में आप लोगों का क्या क्या पार्टिसिपेट? अभी हम लोग का मेला में ज़्यादा एक तो कल्चरल प्रोग्राम होगा, एक्सचेंज होगा, हम लोग से कल्चरल प्रोग्राम डिस्प्ले होगा। कोई हम लोग का ऑर्गेनिक प्रोडक्ट भूटान से क्या क्या बन रहा है, ये छोटा सा देश से क्या हो रहा है, क्या हम लोग पेश कर सकेगा, ये लोग हम लोग कुछ डिस्प्ले होगा। डिस्प्ले जगह अभी स्टार्ट हो रहा है, आज से फुल नहीं हुआ, कल से शायद कंप्लीट होगा, आज स्टार्ट हो रहा है। হয় বিশেষকে আমাৰ এই ভাৰত ভূটান সীমান্ত অঞ্চল সুবনখাটাত ৭৩ সংখ্যক সুবনখাটা মাঘ মেলা আৰম্ভ হৈছে, লগতে ১৩ সংখ্যক ভাৰত ভূটান বন্ধুত্ব মেলাও আৰম্ভ হৈছে। ক'বলৈ গ'লে আমাৰ পূৰ্বপুৰুষসকলে ১৯৫২ চনৰ পৰা এই মেলা আয়োজন কৰিছে। এই সুবনখাটাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এখন ক্ষেত্ৰ, ইয়াতে মিলনভূমি। এইখন সকলো জাতি জনগোষ্ঠীৰ সুবনখাটাত আমি বিশেষকৈ ভূটান পাহাৰৰ পৰা পানী লৈ আহি ইয়াতে খেতি কৰোঁ। খেতিৰ লগত জড়িত ব্যক্তিসকল ইয়াতে সুবনখাটাত আছে। ৯০% কৃষিজীৱী সুবনখাটাৰ লোকসকল। গতিকে এই খেতি পথাৰত ব্যস্ত হোৱাৰ পৰা যেতিয়া ধান কাটি ঘৰৰ ভঁৰালত ধান চান ভৰাই যেতিয়া অলপমান ফ্ৰী হয়, তেতিয়া এই মাঘ বিহু আহিবা। এই মাঘ বিহু উপলক্ষে সুবনখাটাত থকা সকলো জাতি জনগোষ্ঠীয়ে সুবনখাটা মাঘ মেলা আয়োজন কৰে। ১৯৫২ চনৰ পৰা আৰম্ভ হৈছে ৭৩ সংখ্যক সুবনখাটা মাঘ মেলা আৰু ১৩ সংখ্যক ভাৰত ভূটান বন্ধুত্ব মেলা। বিশেষকৈ যেতিয়া ২০০৩ চনৰ আগত ভূটানৰ লোকসকলে এই সুবনখাটাত আহি তেখেতসকলৰ দেশৰ খাদ্য সামগ্ৰীসমূহ সুবনখাটা বজাৰত আনি বিক্ৰী কৰিছিল, আৰু আমাৰ দেশৰ খাদ্য সামগ্ৰীসমূহ ভূটানৰ দেশসকলৰ নাগৰিকে লৈ গৈছিলে। গতিকে এই এখন অকল সুবনখাটা মাঘ মেলাই নহয়, এইখন আন্তৰ্জাতিক এখন বজাৰ আছিলে সুবনখাটা। সেই আন্তৰ্জাতিক বজাৰ আৰু আমি গঢ়ি তোলাৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ বা চেষ্টা কৰি আছোঁ। আৰু বিশেষকৈ ভূটানৰ পৰা আমি পানী লৈ আহি এই ভাৰতত আমি এই সুবনখাটা অঞ্চলত খেতি কৰোঁ। গতিকে ভূটানৰ লগত এটা ভাল সম্পৰ্ক কৰি ফালে, ভাল সম্পৰ্ক জনাই ফালে, যাতে আমি সেই ভূটানৰ পানী লৈ আহি ইয়াতে খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আমাৰ এই সুবনখাটা অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ এখন মিলনভূমি। আমি তাহানিতে হেৰাই যোৱা বন্ধু সুবনখাটা মাঘ মেলা বুলি ক'লে ইয়াতে লগ পাওঁ। যেতিয়া সুবনখাটা মাঘ মেলাৰ প্ৰচাৰ হয় বা বাতৰি সম্প্ৰচাৰণ হয়, তেতিয়া পুৰণি দিনৰ সেই বন্ধুসকলে সুবনখাটা ঠাই এৰি বিভিন্ন ঠাইত গৈ বসবাস কৰা বন্ধুসকলেও সুবনখাটা মাঘ মেলাত আহে। আমি একেলগে লগ হওঁ, তাহানিৰ বন্ধুবিলাকক লগ পাওঁ, আমাৰ ভাতৃত্ববোধ জীপাল হয়। গতিকে এই সুবনখাটা মাঘ মেলা নৱপ্ৰজন্ম হিচাপে আমি আগুৱাই নি আছোঁ। হয়, পৰিৱেশ এতিয়ালৈকে যদি আমি চাবলৈ যাওঁ, সুন্দৰ পৰিৱেশ। আমি সকলো শ্ৰেণীৰ নাগৰিকে এই মেলাখন উদযাপন কৰিবলৈ শান্তিপূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ। আৰু নিশ্চয় সুবনখাটাবাসীৰ লগতে বাক্সা জিলাৰ বিভিন্ন বা তামোলপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ মেলাপ্ৰেমী ৰাইজসকল আহে। তেওঁলোকে সুন্দৰকৈ এই মেলাখন উপভোগ কৰি ঘৰলৈ উভতি যায়। দেখিবলৈ পাই বিশেষকৈ আমি নতুনত্ব বুলি ক'লে সেই আগৰ ভাৰত ভূটানৰ যোনটো নেশ্যনেল ফ্লেগ আমি সেই উন্মোচন হ'ল। এতিয়া নতুনকৈ আমি চেল্ফি জোন বনাইছোঁ আৰু মঞ্চটো অলপ সুন্দৰকৈ হৈছে। তাৰপিছত আমাৰ মীনা বাজাৰ আছে, খাদ্য সামগ্ৰীসমূহ বিভিন্ন মানে জাতি জনগোষ্ঠীৰ ইয়াতে খাদ্য সম্ভাৰসমূহ আছে, সেই উপভোগ কৰিব পাৰে। আৰু ভূটান দেশৰ নাগৰিকসকলে আহিছে, সিহঁতসকলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে।
আছে আৰু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কালচাৰবিলাক এক্সচেঞ্জ হয় এই কালচাৰবিলাক আপোনালোকে উপভোগ কৰিব পাৰে আপুনি আজিৰ পৰাই আমাৰ গায়কসকল আছে আৰু আপোনাৰ মঞ্চত সদায় এটা নহয় এটা জনগোষ্ঠীৰ নৃত্য পৰিৱেশন হৈয়ে থাকে আমাৰ সদায় ক'বলৈ গ'লে এটা ফেষ্টিভেলে হয় হয় বিশেষকৈ ক'বলৈ গ'লে নামহে মেলা কিন্তু উপভোগ কৰিব অহা জনসাধাৰণে ফেষ্টিভেল বুলি উপভোগ কৰিব পাৰে